দেখিছেনে কি ভয়ংকৰ ৰাস্তা বাপৰে এইটো এটা বৰ বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল দেই লাইফত আমি গৈছিলোঁ ছিকিমত ফুৰিবলৈ আৰু সেইকেইদিনতে হ'ল তাত ধাৰাসাৰ বৰষুণ আৰু ৰাস্তাৰ অৱস্থা এইটো দেখিছেনে মানে গেংটকৰ ফালে ভাল ৰাস্তা এইটো আমি চাউথ ছিকিমৰ ফালে আহিছিলোঁ কাৰণে এইফালে ৰাস্তাবোৰ বৰ ভাল নহয় কিন্তু তাতে বৰষুণত সেয়া দেখিছে ৰাস্তাবোৰ কিমান ঠেক যেন তেনে দুখন গাড়ী পাৰ হৈছে ডাঙৰ গাড়ী হ'লে তাৰো দিগদাৰ কি বৰষুণ পাহাৰ খহি আহিছে ভয়ংকৰ মানে সেইদিনাখন লাইফত বৰ বেলেগ এটা এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ পাহাৰবোৰ খহি আহে মাজে মাজে ড্ৰাইভাৰজনে ৰৈ পিনে চাই লয় ওপৰলৈ ডাঙৰ শিল বলডাল খহি আহিছে নেকি যদি অহা নেদেখে পটাপট গাড়ীটো উৰাই নহ'লে যদি খহি অহা দেখে এয়া দেখিছেনে কেনেকৈ খহি আহে যদি খহি আহে তেতিয়া তেওঁ ৰৈ দিয়ে তাতে কি যে ভয় লগা ঘূৰি আহিম লাগি গৈছিলেগৈ আৰু যি কি নহওক গৈ আমাৰ ডেষ্টিনেশ্যন পাইছোঁগৈ আৰু ডেষ্টিনেশ্যনটো ইমানেই ধুনীয়া মানে ৰাস্তাৰ কথা পাহৰিয়ে থাকিলোঁ কিন্তু ঘূৰি আহোঁতে ইয়াতে ৰাস্তা ভাল হৈ গ'ল কেলৈ তাতে এইবোৰ JCB কিবাকিবিবোৰ গাড়ীবোৰ ৰাস্তা ভাল কৰিবলৈ ৰখিয়ে থাকে এনি টাইম আমাৰ ইয়াৰ নিচিনা নহয় যে বেয়া হ'ল বহুত দিনলৈ বেয়া হৈ থাকিলে তাত লগে লগে চব চাফা কৰি ভাল কৰি দিয়ে পাহাৰ খহাৰ লগে লগে আৰু তাতে এটা ভাল দেখিলোঁ মই তাতে ড্ৰাইভাৰবোৰে ইজনে সিজনক মানে কৈ যায় মানে যে আগত ৰাস্তা কিবা এটা বেয়া হৈ থাকিলে কৈ দিয়ে মানে ইজনে সিজনক আমাৰ ইয়াৰ নিচিনা নহয় আমাৰ অসমৰ নিচিনা নহয় মানে নক'ব আৰু মই তাতে ফচি আহিছোঁ তয়ো ফচগৈ আমাৰ ইয়াত তেনেকুৱাহে কিন্তু তাত এনেকুৱা নহয় বহুত হেল্পফুল মানুহবোৰ ইজনে সিজনক কৈ দিয়ে এইফালে बंद है टिकट काटिब লাগিব टिकट काउंट ये है ना सिर्फ और तो कुछ नहीं है आई लव टेमी की চাহপাত টেমি চাহপাত নেকি এইটো অহাই নাই এইটো অকণমান কুকুৰটোৱে যে ইমান লগ লৈছে আমাৰ ক'ত গ'ল এইটো কুকুৰটো তোমাৰ পাৰ্টনাৰ হৈ গ'ল এইটো তোমাৰ পাৰ্টনাৰ হৈ গ'ল যে কেলে দোষ হৈ গ'ল যে ইমান জল্দি কাৰ যে চেল বেল খোৱা অৱস্থাই নাই ওপৰতো দাৰ্জিলিং টাইপ হয় ন দাৰ্জিলিঙত सब टी स्टेट नहीं वाह ये देखो जा যাব দিয়া ओ শামুক আছে ইয়াত দেই वाह व्हाट ए व्यू ভাল লাগিছে ন খালি সেই কুঁৱলীৰ কাৰণে নেদেখে মোৰ ইয়াত ফটোটা মাৰিব থাকিলে ইয়াতে আমি ৰৈছিলোঁ চাহ খাবলৈ বুলি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাছিলোঁ যিহেতু ইয়াতে কৰি লৈছিলোঁ আৰু সেই হোটেলখনৰ ওপৰতে ইমান ধুনীয়াকৈ বহিবলৈ জেগা আছিলে কিন্তু বৰষুণ দি আছিলে আমাৰ লাগ বেয়া সেইটো কাৰণে বহিব নোৱাৰিলোঁ তথাপিও ভিউটো ইমান যে ধুনীয়া এইডোখৰ ইমান শান্ত পৰিৱেশ মোৰ বহুত ভাল লাগে এনেকুৱা পৰিৱেশবোৰ ইয়াৰে চাওক ঠাণ্ডাতে সেই কুকুৰ মেকুৰীকেইটাও মানে জুপুকা লাগিছেগৈ ইমানেই ঠাণ্ডা মানে তাত বতৰটো মেকুৰীটো আৰু কুকুৰকেইটা দেখি পিনে মোৰ বেয়াই লাগি গৈছেগৈ দেখিছেনে চাহপাতবোৰত কেনেকৈ শামুক লাগি আছে সৰু বহুত ভাল লাগিছিলে মানে চাই এইবোৰ উপভোগ কৰি আমাৰ ইয়াতে ইমানো বেছি এনেকুৱা নাই মানে তো এইটো জেগা মোৰ বৰ পচন্দ লাগিছিল আৰু বিশেষকৈ এই বাগানখন বোলে এই চাহ যোনখন বাগান টেমি চাহ বাগানখন বোলে বহুত ফেমাছ হয় ইয়াৰ চাহপাতটো খাবলৈ বহুত ভাল আমি লৈও আহিছিলোঁ সঁচাকৈ টেষ্টি মানে আমাৰ চাহবোৰৰ লগত নিমিলে তো দামটোও বেছি ইয়াতে কষ্টলি হৈ যায় এয়া চাহ তাহ খাই আমি ওলালোঁ আকৌ আমাৰ গন্তব্যস্থান তো ব'লক চাওঁচোন এয়া পালোহি আহি
গম পাইছে চাগে এইকেইটা দেখি আমি ক'লৈ আহিছোঁ। হয়, এইটো হৈছে বুদ্ধ পাৰ্ক। এয়া আছে চাউথ ছিকিমত। বৰ ধুনীয়া জেগাটো, বহুত ধুনীয়া মানে বহুত ধুনীয়া। কিন্তু এটাই আমাৰ বেড লাক আছিলে, সিদিনাখন ইমানেই কুঁৱলী তো ভিউবোৰ ক্লিয়াৰ নহয় মানে। আমি এতিয়া আঁতৰৰ জেগাবোৰ ভালকৈ দেখি নাপালোঁ মানে আঁতৰৰ পৰা ভিউটো যিমান ভাল লাগে মানে ওচৰত গৈহে আমি দেখি পাইছোঁ মানে আঁতৰৰ পৰা বস্তু দেখা নাই, সেইটো কাৰণে মানে ভাল নালাগিলে। তো ইয়াৰ ফটো মই দি দিম, বহুত ধুনীয়া লাগে জেগাটো। দেখিছেনে এই দোকান চোকানবোৰ ইমান ধুনীয়া ছিষ্টেমেটিককৈ সজাই থৈছে এইবোৰ বনাইছে মানে পূৰা বস্তুবোৰ নিট এণ্ড ক্লিন মানে বহুত ভাল লাগিছে। তো এইফালেও বহুত খোজকাঢ়িব লাগে, তললৈ গৈ আকৌ ওপৰলৈ উঠিব লাগে। যোনটো ডাঙৰ ষ্টেচুটো আছে সেইটোৰ ওচৰলৈতো বহুত যাবগৈ লাগে আৰু খালী কুঁৱলীটোৱে আমাক মানে অকণমান খেলি মেলি কৰি দিলে আৰু চব। নহ'লে চাগে এইটো গলি যাব লাগিব। চাই যাওঁ আমি এফালৰ পৰা হয় নাই তললৈ নামিব লাগিব চাগে। আহা বন্ধি আহা পিছল নহয় খালি এইডোখৰ আমি আহি ডাইৰেক্ট যোনটো মেইন বুদ্ধৰ যোনটো মানে কি মূৰ্তিটো ষ্টেচুটো সেইটো মানে এইখিনিৰ পৰাই বহুত ধুনীয়াকৈ দেখি পায়, খালি এতিয়া কুঁৱলীৰ কাৰণে দেখি নাপায়। সেইটো কিন্তু বহুত মোৰ দুখ লাগিলে মানে সেই ভিউটো চাবলৈকে মই মানে এওঁক ৰিকুৱেষ্ট কৰিছিলোঁ যে ব'লা যাওঁ তালৈ, ব'লা যাম কিন্তু গৈ পিনে সেইটোৱে হ'লগৈ যে আঁতৰ পৰা ভিউটো দেখিয়ে নাপালোঁ। সেইটোৱে বেছি ভাল লাগে মানে। তো আমি ওচৰৰ পৰা দেখিলোঁগৈ কিন্তু মানে এই কুঁৱলীটোৰ কাৰণে বৰ বেছি মানে এই দেখিছে নহয় এই পাছফালে ধৰিব পাৰিছেনে এয়া ইমান ডাঙৰকৈ আছে মূৰ্তিটো, সেইটো হৈছে মেইন টেম্পলটো মানে মনেষ্ট্ৰিটো। তো কুঁৱলীটো নথকা হ'লে কিমান ভাল লাগিলেহেঁতেন, আপোনালোকে ধৰিব পাৰিছে কুঁৱলীখিনিৰ কাৰণে দিগদাৰ হৈ গ'ল। হ'লেও জেগাটো বহুত ভাল লাগিলে। ইমান ডাঙৰ কৰিছে বনাইছে এই বস্তু দেখিয়ে ভাল লাগিছে মানে মানে আঁতৰৰ পৰা সৰু সৰু লাগে, ওচৰত গ'লে মানে ইমানেই ডাঙৰ মানে কি ক'ম আৰু। অঁ ভিডিঅ' কৰিছে আহি তল পাই গ'লোহি মূৰ্তিটো আৰু চাওক কিমান ধুনীয়া লাগিছে। গৰম ভাৱ এটা আছে ন ইয়াত মানে সঁচাকৈ বহুত শান্ত পৰিৱেশ মানে। বেছি ৰ'দ দিলে ভাল লাগিছে আৰু পিছত এইটো ইমান ডাঙৰ গামলা এইটো কি হয়নো ইমান ডাঙৰ গামলা নিচিনা অঁ আহা একপাক ঘূৰি দিয়া এফালে তেতিয়া ভাল লাগিব লাহে লাহে। বহুত ডাঙৰ আকৌ পাৰ্কখন ন, বহুত ডাঙৰ ধুনীয়া ন ভিউটো। আৰু এইটো ইমান ষ্টেণ্ডাৰ্ড বনাইছে চোৱা, এইটো সেই কি কয় এইটো অভাৰব্ৰিজ টাইপৰ হয় নহয়? টাইপৰ নহয় অভাৰব্ৰিজে চাগে এইখন। ইমান ডাঙৰ টেম্পুল বনাইছে আকৌ সাংঘাতিক বনাইছে। দুৱাৰখন দেখিছা নাই? সিফালৰ পৰা ঘূৰাব লাগে।
মায়ে ঘূৰা একদম ভিডিঅ' কৰি দিম। সেইটো উঠিছে নাই বাৰু? ৰ'দ দিয়া নাই, ভালেই হৈছে। নাই এনেকুৱা কৈছে, ভালে কৰিছে আকৌ বতৰটো ইমান ধুনীয়াকৈ দেখাও গৈছে। আমি ন আমি ঠাণ্ডা পাইছোঁ, ধুনীয়া বতৰ হৈছে দেখোন। কিছু কাৰণে ওলাইছে নেকি মন্দিৰ, কিন্তু এটাকেইটা বস্তুৱে আমাক হেৰি কৰিছে ন। সঁচাকৈ দেই, ৱেলকাম। সেইফালে গোটেই কুঁৱলী, আকৌ এইডোখৰতে ৰ'দ। সেইখনত বহি অকল এইকণত পৰিছে ৰ'দটো, চোৱা আকৌ অকল এইকণত পৰিছে, আমাৰ ওচৰতে পৰিছে, বেলেগত নাই পোৱা। মন্দিৰক পাছফাল কৰি মাৰিব নাপায় নেকি? 4টা মৰা হ'ল নাই বাৰু? 4টা মাৰি লওঁ। নেদেখি খালি ন? কালিও দিছে এইটো ৰ'দ, এই মন্দিৰ আজিও দিছে। এতিয়া হেৰি নাই ন, মাৰিও নাই ন। ভিডিঅ'টো যদি ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে। বাই বাই।